জাগিৰোডত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। জাগিৰোড মাৰোৱাৰী সেৱা সমিতি আৰু গুৱাহাটী লায়ন্স ক্লাব অফ উমংগৰ উদ্যোগত আজি এক বিনামূলীয়া চকু চিকিৎসাৰ শিবিৰ অনুষ্ঠিত কৰে। জাগিৰোড কলা মন্দিৰত অনুষ্ঠিত কৰা বিনামূলীয়া চকু পৰীক্ষা শিবিৰত অঞ্চলটোৰ প্ৰায় শতাধিক লোকে চকু পৰীক্ষা কৰায়। উল্লেখ্য যে চকু পৰীক্ষা কৰা লোকসকলৰ পৰা যদি কাৰোবাৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় তেনেহলে গুৱাহাটীত বিনামূলীয়াকৈ কৰি দিব বুলি জানিবলৈ দিয়ে গুৱাহাটী লায়ন্স ক্লাবৰ সদস্যসকলে। জাগিৰোডে লায়ন্স ক্লাবৰ লগত গুৱাহাটী লায়ন্স ক্লাবৰ লগত মিলি পেলাই এটা ফ্ৰী আইজ চেকআপ কেম্প ইয়াত বহাইছোঁ আৰু এইটোৰ কাৰণে আমি ৰাইজৰ যথেষ্ট সহায়ো পাইছোঁ। ভালে সংখ্যক মানুহ ইয়াত আহিছে আমাৰ ইয়াতে চেকআপ কৰাবৰ কাৰণে। গতিকে এই চেকআপটো আজি গধূলি হয়তো 3টা বা 4টা বজালৈকে চলিব। তাৰ পাছত যিসকল আমাৰ ইয়াত পেচেণ্ট আছে সেই পেচেণ্টবিলাকৰ যদি কিবা বাহিৰা অসুবিধা যদি থাকে তেওঁলোকক গুৱাহাটী পঠাই পেলাই গুৱাহাটীত ফ্ৰী চেকআপ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। এতিয়া আমাৰ প্ৰায় 80জনমান মানুহ আহিছে এতিয়া আৰু আহি আছে। প্ৰায় আমাৰ প্ৰাইভেট আছে প্ৰায় 125-30জনমান মানুহ হ'ব লাগে। আজি আমি জাগিৰোডত এটা আই কেম্প পাতিছোঁ লায়ন্স ক্লাবৰ গুৱাহাটী উমংগৰ পৰা। আমাৰ ক্লাবৰ বিশেষ লক্ষ্য আছে কি আমি যিমান ছাৰ্ভিচ কৰি পাৰোঁ, যিমান হিউমেনিটি যিমান মানুহবিলাক লাভ উঠাব পাৰে বেলেগ বেলেগ কাৰ্য কৰি থাকোঁ। সেইকাৰণে আজি আমি জাগিৰোডত আহিছোঁ আই কেম্প পাতিবলৈ। আমি বহুত আভাৰ জনাইছোঁ মাৰোৱাৰী সেৱা সমিতি। এইটো আমাৰ হেল্প কৰিছে বহুতে কেম্প অৰ্গেনাইজ কৰিলে। আমি ফ্ৰী কেটৰেক্ট অপাৰেশ্যন কৰিম লাইন আই হস্পিটেল। আপোনাৰ লাইন আই হস্পিটেল আছে গুৱাহাটী, তাতে যোনে কেটৰেক্ট অপাৰেশ্যন পাৰিব ছাত্ৰীবাৰী। জাগিৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ ৰিপৰ্ট, বাৰ্তা 365।